নমস্কাৰ বন্ধুসকল, MDB আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু আজি কেইবাদিনো ধৰি মই ভিডিঅ' দিব পৰাই নাই, কিবা অকণমান মন চনবোৰ ভাল নহয়। আৰু আজি ৰাতিপুৱাই এতিয়া 7টামান বাজিছে, মই গা পা ধুই আজৰি হ'লোঁ আৰু আজি ৰাতিপুৱাই ভিডিঅ'কে আৰম্ভ কৰিছোঁ। আৰু আজি মই দিনটোতনো কি কৰোঁ আপোনালোককো দেখাই যাম। চাহ বনাইছোঁ, গাখীৰ গৰম কৰি আছোঁ। যিহেতু মালিকে গাড়ী ধুই আছে সেইকাৰণে চাহকে একাপ লৈ যাওঁ। ক'তনো এতিয়া ৰুটি ভাজি খাব, আহি পেলাই খাবহি আৰু। ৰুটি ভাজি বনোৱা দেখুওৱা নহ'লে, ইমান লৰালৰি হ'ল, তাৰ বাবে ক্ষমা কৰিব। ৰুটি ভাজি ৰেডি হৈ গ'ল, এহেঁত দুটাক দি থৈ যাওঁ। এফালে এয়া ৰেডি হৈ গ'ল, এফালে মই চাহ বনাই থৈছোঁ, মালিকলৈ চাহ একাপ লৈ যাওঁ। এফালে আলহীক খাবলৈ দিছোঁ। এইটো আমাৰ মামা ল'ৰা দেই, বিটু চাই দিয়া, এফালে লাজ কৰিছে বিটুৱে। এফালে ধনক দি থৈছোঁ, এয়া চাহ ৰেডি হৈ গ'ল। এফালে টোপোলাত বিস্কুট লৈ লৈছোঁ মালিকৰ ওচৰলৈ। এফালে সিহঁত দুটাই খাই আছে, বিটু বেলেগ লাজ, একদম নেচাই মানে চব বেয়া লাজ। মই যাওঁ দেই, আহিব অকণমান দূৰ আহিব লাগে। আহি আছোঁ ফিল্ডতে মানে পুখুৰী এটা আছে, ইফালেদিয়ে আহি আছোঁ। আৰু চাহ, সিফালে চেম্পু লৈ আহিছোঁ, এখন কাপোৰ লৈ আহিছোঁ গাড়ী ধুবলৈ। অকণমান দূৰ আহিব লাগে, বলক। ওচৰ পাইছোঁহি আৰু গাড়ী ধুই হ'ল নেকি তাৰো ঠিক নাই, খঙেই কৰে নেকি। আজিলৈকে অকলে গাড়ী ধোৱাই নাই, ময়ে ধুই দিব লাগে। ঘৰত মটৰটো আজি ভল্টেজে নাই, চাইছিলে, সেইকাৰণে পুখুৰীটোলৈ লৈ আহিলে। গাড়ী ধোৱাৰ ওচৰত মানুহ নায়েই, কেনিবা গ'ল। গাড়ী ধোৱাৰ ওচৰত মানুহ নায়েই, গাড়ী ধুই কমপ্লিট হ'লেই নেকি। গাড়ী কি ধুলে নাজানো আৰু, এইফালে এসোপা বোকা দেখিছোঁৱে মই, অকণমান তথাপিও ধুব লাগিব। বনেটখনৰ ওচৰত চাওক, বনেটখন নুধুলেই হ'ব, চকা বনেটখন এয়া। আমনিও লাগিছে অকলে। ক'ত গৈছিলে? এই মনিটাৰ ওচৰলৈ গৈছিলোঁ, তেওঁ মুগা লগাইছে, মই বোলো হেৰিটো চাই আহিলেগৈ তাৰমানে। গাড়ী দেখোন বোকা থাকিলে, আপুনি এতিয়া মোক ক'লে মানে গালিহে পাৰিব। চাহ আনিছিলোঁ, এয়া চাহ লৈ আনিছিলোঁ বোলো খাবলৈ। মণিদা আৰু মালিকক চাহ দিছোঁ। মণিদাই ফাৰ্মত কাম কৰি আছিলে। মুগা লগাইছে ন মণিদা? অঁ, মুগা লগাইছে। ভালো লাগে এনেকৈ ন, চাহ এনেকৈ চাহ খাই ভাল লাগে, এনেকৈ মুকলিত ভাল লাগে। অঁ, গাড়ীখন ধুই প্ৰায় হ'লেই, অকণমান ধুবলৈ আছে, মই ধুম আৰু সেইখন। ধুই দিছোঁ, এইবোৰ লেতেৰা হ'লে এইবোৰ নুধুলে, ওপৰে ধুলে আৰু হৈ গ'ল আৰু। কিবা ওপৰবোৰ ধুই দিছোঁ, মোৰ এইবোৰ গোটেই বোকা নিচিনা উঠি থাকিলে, কিনো মালিকে গাড়ী ধুলে আৰু। ধুই লওঁ। পানী এবাল্টিং আনি থবলৈ ক'লোঁ মালিকক, পানী এবাল্টিঙো আনিলে। এইবোৰ ৰ'দ পৰি আছে যে, চেম্পুবোৰ শুকাই গৈ গোটেই বোকা উঠি যায়। লগালগ পানী মাৰি নিদিলে। গাড়ী ধুই হ'লগৈ আৰু ভাগৰ লাগি গৈছেগৈ। এইফালে মালিক যাওঁ আৰু হ'ল আৰু, হয় নাই গাড়ী যাওঁগৈ আৰু এতিয়া সময় হ'ল, সময় 9:30 মানেই হ'ব হ'ল নেকি। একদম ৰ'দ দিছে, ইমান গৰম উঠিছে। ব'লক আৰু যাওঁ। এইকেইটা ভৰাই লওঁ, ভৰাই লওক বাল্টিকেইটা। এইফালে সেই মেটকেইখন মেলি থোৱা আছে নহয়, থক নে কি? অলপ দেৰি পিছত লৈ যাম শুকালে মানে। এইফালে মেটকেইখন ধুই পেলাই মেলি থৈছোঁ। গৰম উঠিছে, চকু মেলিবই পৰা নাই ৰ'দত। গাড়ী ধুই মেলি আহি ভাত পানী বনাই মেলি এতিয়া গোলাঘাটলৈ ওলাই আহিছোঁ। পটককৈ আহিবলগীয়া হ'ল, কাম এটা আছিলে। এইফালে ৰণক নালাগে ক'লোঁ, ই নামানে। এইফালে মালিক আহিছে,
গৈ আছোঁ ব'লক টাউনত লগ পাই আছোঁ আপোনালোকক এইফালে চাই দিয়ক অকণমান পাৰিবনে চাব নোৱাৰে হেনো বেয়া কথাও কৈছে আৰু দেই গাড়ীৰ পৰা নামিছোঁ আৰু কামকেইটা কৰি লওঁ আকৌ আপোনালোকক দেখাই আছোঁ এয়া এইখিনিত পাইছোঁ ডাকঘৰ ওচৰতে এইফালেকে মানে ছাৰ আহিব লগ কৰিব মই ছাৰক লগ কৰি এমাউণ্ট এটা দিবলৈ আছে দি লওঁ লগ পাই আছোঁ আৰু সেইফালে বহি আছে অকণমানকৈ দেখুৱাইছোঁ পাৰ্মিশ্যনটো লোৱা নাই কাৰণে অকণমানকৈ দেখাই দিছোঁ আৰু দেই সেইফালে ছাৰে ফোনত কথা পাতি আছে এইজনকে লগ কৰিবলৈ আহিছোঁ দেই পইচা চইচা এয়া দি মেলি আহিলোঁ আহি পেলাই ইফালে ছাৰে পাণ কিনিছে মালিকক বোলে পাণ এটা কিনি দিয়ে আমি ৰণে মই কি খামগৈ ৰণ কৈ দে কি খাম কৈ দে আইচক্ৰীম খামগৈ আমি বজাৰ কৰি ভাগৰ লাগিব এতিয়া আমি কিবা এটা খাই লওঁ ৰণে চাও খাব এফালে চলৰ কথা বোলে মই চাওকৈ খাওঁ খাই লওঁ আমি দিয়াহি নাই বহিহে আছোঁ বহি আৰু পালেহি ৰন্ধে খাই আছে আৰু এফালে মালিকে খাইছে এফালে মোৰ খাই লওঁ বিৰাট ভোক লাগিছে তাৰপিছত আকৌ লগ পাই আছোঁ আইচক্ৰীম দেখাই দে আইচক্ৰীম লৈ একদম এইখিনি নাপালোঁ সেইখিনি পালোঁগৈ এতিয়া আমি ঘৰলৈ যাওঁ একেবাৰে ঘৰতহে লগ পাই আছোঁ আৰু ঘৰলৈ গ'লেও দেৰিয়ে হৈছে এফালে ধন অকলে আছে ঘৰত ধৰণে আইচক্ৰীম পূৰা দি আছে এফালে ধনৰ মনটোত অকণটোক লাগিব এফালে ঘৰলৈ পোৱালে আইচক্ৰীম গলি শেষ হ'ব ভিডিঅ'ত দেখিলে ধনে বেয়া দুখ পাব মনটোতে তালৈ মিঠাইকে লৈ লৈছোঁ আৰু অলপ ঘৰত লগ পাই আছোঁ গোলাঘাটৰ পৰা অহাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লেই মানে মোৰ মোবাইলটো চাৰ্জ নাইকিয়া হ'ল 3% আছিলে তাৰপিছত চাৰ্জত দিলোঁ মই অলপ শুই দিলোঁ ইমান ভাগৰ লাগিলে আৰু এজন বন্ধুৱে মোক কৈছে ফোন কৰি মানে অকণমান হাঁহি মানে মোক ভিডিঅ' বনাবলৈ কৈছে মই হেনো গুমোৰা মাৰি বোলে ভিডিঅ' বনাওঁ সেইকাৰণে আজি হাঁহিয়ে বনাইছোঁ আৰু মই এটা আজি আপোনালোকৰ লগত ৰেচিপি শ্বেয়াৰ কৰিম আৰু ৰেচিপিটোনো মই কেনেকৈ বনাওঁ আপোনালোককো দেখাওঁ আৰু ব'লকচোন এইফালে মই চজিনাকেইডাল কাটি লওঁ চজিনাকেইডাল পাৰি অনা দিন হ'ল সেইকাৰণে কিবা বুঢ়া হৈ যোৱা নিচিনাই হৈছে আজি 3 দিন মানেই হৈ গ'ল কাটি লওঁ কাটি পেলাই মইনো কেনেকৈ চজিনা ৰান্ধো আপোনালোককো দেখাওঁ এইফালে এয়া কাটি লোৱা হৈ গ'ল এইখিনি বইল কৰি ল'ম তাৰপৰা মই মছলা এয়াই লৈছোঁ অন্য মছলা নিদিওঁ বিলাহী এটা কাটি লৈছোঁ পিঁয়াজ কাজু বাদাম আছিলে তাৰপৰা এইটো কাঠবাদাম আছিলে মই তিয়াই থৈছিলোঁ কাজু বাদাম নাই তাৰমানে 4টাই আছিল এইফালে আদা নহৰু জলকীয়া লৈছোঁ এইফালে সৰিয়হ অকণমান তিয়াই থৈছিলোঁ এয়া মই ধুই পেলাই নিয়ে তিয়াই থৈছিলোঁ সেইকাৰণে এনেকৈ মই দি দিম মিক্সিটোতে মোৰ বাদামটো অকণমান কম হ'ল মানে নায়েই আৰু বাদাম সেইটো কাৰণে ইয়াকে দিছোঁ যি আছিলে মই পিচি ল'ম এইখিনি মই এইবোৰ পিচি লওঁ চজিনাত দিবৰ কাৰণে কেৰাহীখনত গৰম পানী পাতি দিছিলোঁ গৰমেই হৈ গ'ল মই ইয়াতে মানে চজিনাখিনি অকণমান বইল কৰি ল'ম নহ'লে চজিনাবোৰ সিজোঁতে বহুত টাইম লাগে অকণমান বইল কৰি ল'ম চজিনাখিনি বলে কেৰাহীখন পাতি লৈছোঁ আৰু ইয়াত মই তেল দি দিছোঁ তেল ইমানেই দিছোঁ বৰ বেছিকৈ দিলেও বেয়া তেল গৰম হৈ গ'ল মই এটা জলকীয়া দি দিছোঁ আৰু এখন তেজপাত দি দিছোঁ আৰু এইখিনি মই মিক্সি জাৰত পিচি লৈছিলোঁ আদা নহৰু বিলাহী পিঁয়াজ এনেকৈ সৰিয়হ দি পেলাই নি এইখিনি ইয়াত দি দিম তেলত ইয়াত মিক্সিত পিচি লোৱা এইখিনি দি দিছোঁ গেছটো কমাই ল'ব আপোনালোকে মই কমাই লৈছোঁ গেছটো কমাই ল'লে মানে লাগি যাব তলত ভাজি ল'ব আৰু ইফালে মই চজিনাখিনি বইল কৰি আছোঁ এয়া
নিমখখিনি এইখিনি বইল কৰি আছোঁ নহ'লে ছজিনাখিনি পটককৈ সিজিবলৈ মনেই নকৰে হৈছে আৰু অলপ মানে 50% সিজাই লৈছোঁ আৰু মই ইয়াত নিমখ দি দিছোঁ নিমখটো নিজৰ মতে দিব হালধি দি দিছোঁ এয়া মই এফালে মই কাশ্মীৰ মছলা ৰেড চিলি অকণ দি দিছোঁ কালাৰটো আহিবৰ কাৰণে আৰু মছলা ইয়াত একো নিদিওঁ আৰু এইটো খালি এনেকৈ গেছটো কমাই পেলাই অলপ সময় এনেকৈ ভাজি থাকিব নহ'লে কেঁচা গোন্ধটো নগ'লে খাবলৈ বেয়া হ'ব এনেকৈ অলপ সময় ভাজিব লাগিব এইফালে ছজিনাখিনি বইল হৈ গ'ল মই থাল এখনত কাঢ়ি ল'ম পানীটোৰ পৰা এনেকৈ অলপ কাঢ়ি ল'ম ধুনীয়াকৈ সিজি গৈছে ইফালে এইটো প্ৰায় হৈছে আৰু ধুনীয়াকৈ কালাৰ আহি গৈছে আৰু মই ইয়াতে অকণমান মিক্সি জাৰটো আৰু খালি পিনি অকণমান পানী দি দিছোঁ অকণমান গেছটো বঢ়াই দিব লাগিব এই গেছটো বঢ়াই দিছোঁ আৰু অলপ সময় এনেকৈ ভাজিম এইটো মই ইফালে হৈ গৈছে অকণমান লাগি ধৰা নিচিনা হৈছে পানী গৰম পানী অকণমান দি দিছোঁ ইয়াত অকণমান পানী দি দিছোঁ তাৰপৰা এতিয়া মই এই বইল কৰি থোৱা ছজিনা মাহখিনি দি দিম এইখিনি এনেকৈ এনেকৈ লৰাই দিয়াৰ পাছত এনেকৈ অলপ সময় ঢাকন দি ৰাখিব লাগিব গেছটো মিডিয়ামত ৰাখিব 1 মিনিটমানৰ পাছত ঢাকনখন উদঙাই দিছে পাছত এয়া আৰু অকণমান পানী নিদিয়াকৈ আৰু অকণমান সময় এনেকৈ ঢাকি দিছোঁ এয়া মই আকৌ উদঙাই দিছোঁ এতিয়া পানী দি দিম ইয়াত আপোনালোকে এটা কথা মন কৰিব গেছৰ ফ্লেমটো মানে গেছটো কমাই ৰাখিব মই গৰম পানী দি দিছোঁ ইয়াত পানীটো দিয়াৰ পিছত আকৌ গেছটো বঢ়াই দিব এনেকৈ অলপ সময় উতল অহালৈকে মই পানীটো ইমানেই দিছোঁ আপোনালোকৰ মতে দিব গ্ৰেভিটো আপোনালোকে যিমানটো ৰাখে সিমানটো জোখত দিব মই ইমানটো জোখতে ৰাখিম মানে ইমানটোৱে দিছোঁ আৰু বেছি গ্ৰেভি নাৰাখোঁ আকৌ অলপ সময় ঢাকোন মাৰি দিম এয়া পানী দিয়াৰ পাছত অকণমান সিজাৰ পিছত উদঙাই দিছোঁ চাওক হৈছে আৰু যিহেতু ছজিনাখিনি সিজাই লৈছিলোঁ বইল কৰি লোৱা হৈছিলে মই এতিয়া ইয়াত এটা বস্তু মই অকণমান বাটাৰ দি দিছোঁ একণেই দি দিছোঁ বেছি দিয়া নাই বহুত বাটাৰটো দিলে বহুত টেষ্টি হৈ যায় হৈছে আৰু অকণমান ঢাকি দিম আৰু হৈ যাব আৰু এয়া বাটাৰ দিয়াৰ পিছত হৈ গ'ল আৰু মই নমাই দিম এতিয়া ধনিয়া অকণমান দি দিছোঁ এয়া মোৰ ৰেডি হৈ গ'ল এয়া
মই গেছটো অফ কৰি দিছোঁ। এয়া ৰেডি হৈ গ'ল। খাবলৈনো কেনেকুৱা হৈছে নাজানো আৰু খাই পেলাই আপোনালোকক জনাম। দেখাত কিন্তু মই ভালেই দেখিছোঁ। এয়া মোৰ ছজিনা ভাজি ৰেডি হৈ গ'ল আৰু এইফালে দালি, চাটনি, আলু ভাজি এনেকৈ ভাত খাম আৰু এতিয়া। আৰু কেনেকুৱা হৈছে খাবলৈ আপোনালোকক জনাই আছোঁ। এয়া খাই আছে, কেনেকুৱা হৈছে ইহঁত দুটাৰ পৰাই কমেণ্টটো লওঁ। কেনেকুৱা হ'ল ছজিনা ভাজি? হ'ল কেনেকুৱা পাইছে আপুনি? কেনেকুৱা পাইছে? বহুত বঢ়িয়া হৈছে দেই, বহুত বঢ়িয়া, বহুত ভাল লাগিছে। আৰু ভাজি কেনেকুৱা হ'ল ছজিনা ভাজি এওঁলোকৰ পৰা কমেণ্টটো পালেই আৰু এয়া খাই আছে, ময়ো খাই লওঁ। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰিব। আৰু আপোনালোকে মই যোনটো ৰেচিপি আজি দিলোঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু আজিলৈ ইমানতে সামৰিছোঁ।